তো সেই গাইছ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি বাৰীখনতনো কি শাক আছে সেইটোৰ ওপৰতে এটা সৰুকৈ ভিডিঅ' বনাম আৰু বেলেগ ভিডিঅ' দিবলৈ আপোনালোকৰ মাজত ট্ৰাই কৰিম যে ফাৰ্মিঙৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ এইকেইদিন অলপ দিনৰ পিছৰ পৰাই ভিডিঅ' দিবলৈ ট্ৰাই কৰিম যে আমাৰ বাৰীখননো কি শাক আছে সেইখিনিয়ে দেখাবলৈ ট্ৰাই কৰিম অলৰেডি আৰু ভালেকেইটা ভিডিঅ'ত দেখালোঁ কিন্তু আজি আকৌ নতুন কি শাক লগোৱা হৈছে সেইবোৰে দেখাম বা কি হ'লগৈ সেইখিনিয়ে দেখাবলৈ ট্ৰাই কৰিম এতিয়া দেখিছে এইখিনি জলকীয়াখিনি ছিঙিবলৈ হ'লগৈ আৰু বেছি দিন নাই তাৰপৰা এইপিনে বকলিখিনি শেষ হ'লগৈ আগলৈ বকলিখিনি আছে সেইখিনি এতিয়া কাটি আছে দাদাই দেখামগৈ এইখিনি জলকীয়া সেইবোৰ জলকীয়া বিকিবলৈ হ'লগৈ ছিঙিব আৰু দুদিনমানৰ পিছত এইপিনে দাদাই বকলিখিনি কাটি আছে দেখিছে নহয় আৰু এইখিনি বকলি আজি কাটি গোটেইখিনি শেষ কৰি দিব যিহেতু কাইলৈ বজাৰ আছে সেইকাৰণে গোটেইখিনি কাটি উঠাই দিব ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু কোৱালিটিটো বৰ ভাল নহয় কেমেৰা কোৱালিটিটো বৰ ভাল নহয় আৰু বতৰটো আজি বহুত বেয়া বৰষুণ দি আছে সেইকাৰণে পিকচাৰ কোৱালিটি সিমান ভাল নাহিব পাৰে মুদুৱা আহিব পাৰে তো আপোনালোকে এডজাষ্ট কৰি ল'ব এইখিনি আলু হয় লাহে লাহে গছখিনি মৰিছেগৈ খান্দিবলৈ হ'বগৈ আৰু এইখিনি গোটেইখিনি আলু হয় আৰু ভালকৈ আছে এইপিনে আগৰ ভিডিঅ'কেইটাত আপোনালোকে দেখিছে বকলিখিনি সৰু হৈ আছিলে কিন্তু এতিয়া এইখিনি বকলি এইখিনি আছে আৰু আগত এইখিনি দাদাই কাটি আছে এইখিনিও ভালেখিনি আছে আৰু এইপিনে এইখিনি বকলি আছে আগলৈ বন্ধাকবি আছে এইখিনিও দেখাইছোগৈ চাই থাকক ভিডিঅ'টো কেনেকুৱা পাইছে সেইটো ক'বলৈ নাযাওঁ কিন্তু পিকচাৰ কোৱালিটিটো বহুত বেয়া হৈছে সেইটো মই জানো এতিয়া ভিডিঅ'টো চাইছোঁ বতৰটোৰ কাৰণে এনেকুৱা হৈছে আৰু মোবাইলৰ কোৱালিটিটো সিমান পিকচাৰ কোৱালিটিটো ভাল নুঠে তথাপিও চাই থাকক আৰু এইখিনি বন্ধাকবি বিকিছেগৈ আৰু লাহে লাহে এইবোৰত বন্ধাকবি দেখিছে এইবোৰ কোনো সাৰ চাৰ দিয়া বন্ধাকবি নহয় নেচাৰেল বন্ধাকবি ইয়াত অকল পানী দি পিনে ডাঙৰ কৰা হৈছে ৰুইছে আৰু মাটি চপাই পিনে অকণমান পানী দি তেনেকৈ ডাঙৰ কৰা হৈছে কোনো ধৰণৰ বেলেগ সাৰ চাৰ দি হেৰি কৰা নাই আৰু আগলৈ ইয়াত দিয়া আছিলে আপোনালোকে দেখিছে ভিডিঅ'টোত ইয়াত মাটিমাহ দিয়া আছিলে সেইখিনি গোটেইখিনি মাটিমাহখিনি উঠোৱা হ'ল আৰু মটৰখিনি ওচৰলৈও গৈছোঁ মটৰ ছিঙি আছে বাৰু দেখাম আপোনালোকক এইডোখৰত মাটিমাহ দিছিলে আৰু ইয়াতে মাৰিলে মাটিমাহ সৰহভাগটো ইয়াতে মাৰিলে আৰু আগলৈ মটৰখিনি দিয়া আছে সেইপিনে আগলৈ মটৰ দিয়া আছে তালৈ গৈ আছোঁ এতিয়া এইডোখৰতে আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে ইয়াৰ পৰা ইয়ালৈকে গোটেই মাটিমাহ দিয়া আছিলে ইয়ালৈকে গোটেইখিনি উঠালে এইখিনি মৰা মাটিমাহখিনি আৰু ভালেইখিনি তাতে আছে নমৰাকৈ মাটিমাহখিনি তাতে আছেগৈ আধা ভাগ মাৰিলে আৰু আধা নাই মৰা আৰু এই হাবিখনৰ ইটো চাইডে আছে সৰিয়হখিনি বাৰু দুদিনমানৰ পিছত উঠাবলৈ হ'বগৈ বাৰু শাক বুলি ক'বলৈ এতিয়া বেছি শাক নাইগৈ আৰু বকলি আছে বন্ধাকবি আছে মটৰ আছে আৰু পালেং গাজৰ সেইবোৰ অকণমান আছে সেইবোৰ এনেই খাবলৈ ছটিওৱা হৈছিলে বিকিবলৈ নহয় ইমানেই আছে বেলেগ আৰু শাক নাইগৈ এইপিনে মটৰ বাৰী পাই গ'লোহি এইপিনে পাৰ হৈ যাব লাগিব মটৰখিনি ইয়াতে দি থৈ দিয়া আছিলে গোটেই বনে ডাঠ হৈ আছে এইখনে মটৰ বাৰীখন এইখিনিয়ে গোটেই বনে ডাঠ হৈ আছে ইয়াতে এনেকৈ এইখিনি দেখাইছোঁ আপোনালোকক এইবোৰত মটৰ দেখিছেনে এইবোৰত মটৰ এইখিনি ছিঙিলে বাৰু আৰু কাইলৈ পৰহিলৈৰ ভিতৰত আৰু এইখিনি ছিঙিব সেইখিনি ছিঙি একেবাৰে কমপ্লিট কৰি দিব যিহেতু মটৰখিনি বৰষুণ দিলে বেয়া হৈ যাব যিহেতু এইকেইদিন দুদিনকৈ ধৰি বৰষুণ দি আছে সৰু চিপকৈ বৰষুণ দি আছে আজি অকণমান ডাঙৰেই বৰষুণ দিলে যিহেতু শাক পাচলিবোৰ অকণমান বেয়া হৈ যায় এনে কাইলৈ পৰহিলৈৰ ভিতৰত ছিঙিব চাগে বঙালী লগাই কাম কৰা মানুহ লগাই সেইটোৱে আৰু এইখিনি মটৰ এইবোৰত ভাটৌ চৰাই খাই এদাই কৰি দিছিলে এবাৰ সিমান হয়তো ভাটৌ চৰাই নাই চাগে সেইবোৰে আৰু মটৰ গোটেই বন ডাঠ হৈ আছে ইয়াতে দিছিলে মটৰখিনি আপোনালোকৰ আগৰ ভিডিঅ'টো দেখাইছিলোঁ এইডোখৰতে মটৰ দি থৈ দিয়া আছিলে তেতিয়া সিমান বন নাছিলে বাৰু কিন্তু এতিয়া বন বহুত বেছি হৈ গ'ল আৰু আপোনালোকক দেখাইছিলোঁ সেইডোখৰত সৰিয়হ দীঘলকৈ এইখিনি দিয়া আছিলে আৰু মঠাইটো ইটো চাইডে সেইখিনি এনেই অলপ চাই যাম তথাপিতো আপোনালোকক অকণমানকৈ দেখাই দিম কিমানটোনো কেতিয়া তুলিব হ'লগৈ আৰু সৰিয়হখিনি ওচৰত পালোহি এনেই সৰুকৈ আপোনালোকক দেখাম কেনেকুৱা হৈছেনো সৰিয়হখিনি এইপিনে দেখিছে এইডোখৰতে সৰিয়হ হোৱালৈকে দিয়া আছে এইডোখৰৰ পৰা হোৱালৈকে এইবোৰ সৰিয়হ ফুল ফুলি আছে বাৰু অকণমানকৈ তুলিব কেঁচা হৈ আছে হ'বগৈ আৰু তুলিবলৈ লাহেকৈ এইবাৰ সৰিয়হ দেখিছে আৰু সেই মঠাৰিটো ইটো চাইডেও আছে ইমানকৈ দেখাই নাথাকোঁ আৰু সদায় একেখিনি ভিডিঅ'কে কিমাননো দেখাই থাকিম একেখিনিকে বস্তুকে কিমাননো দেখাই থাকিম আপোনালোকে হয়তো আমনি পাব দেখাবলগীয়া বেলেগ একো নাই আৰু
কেইটা আপোনালোকে দেখিছিলে তাৰে দুটা যোনকেইটা বিকিবলৈ লৈছিলে সেই দুটা বিকি দিলে আৰু এতিয়া এটাই আছে। ঘৰৰ গাহৰিকেইটা দেখুওৱা নাই, পাৰিলে সেইকেইটা দেখাই দিম আজি এই ভিডিঅ'টোতে দেখাই দিম কিমানটো ডাঙৰ হ'ল বা কিমানটো কি খুৱাওঁ। আমি একেখিনি বস্তুকে খুৱাওঁ। সেয়াৰ পৰা ব্ৰকলি সেই যোনবোৰ পাতবোৰ সেইবোৰ ঘৰলৈ লৈ যাওঁ, বাইকত লৈ যাওঁ তেনেকৈ বান্ধি পিনে সেয়াটো সেইখিনি গাহৰিকো আমি এই একেখিনি বস্তুৱে খুৱাওঁ। কিনা দানা বুলিবলৈ নোখুৱাওঁৱে আমি, সেইবোৰ বস্তুৱে খুৱাই পিনে সেনেকৈ ডাঙৰ কৰোঁ। মই সিমান খেতিৰ লগত জড়িত নহয়, আমাৰ পাপা আৰু দাদাই ডাঙৰ দাদাই বেছিভাগ জড়িত হৈ থাকে খেতিৰ লগত। তথাপিতো অলপ অলপ দেখাই দিলোঁ কিমানটো পাৰোঁ আৰু কিমানটো কেনেকুৱা হৈছে ভিডিঅ'টো নাজানো। পাৰিলে ভিডিঅ'টো যদি চাই আছে এতিয়ালৈকে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। পিগ ফাৰ্মিঙৰ ওপৰত ভিডিঅ' দিম লাহেকৈ, কিন্তু মই সিমানটো নলেজ নাই সেইকাৰণে মই ভিডিঅ' পটককৈ দিয়া নাই। ফাৰ্ষ্টে নলেজটো লৈ লওঁ তাৰ পৰা ভিডিঅ' দিম। যদি নলেজ নলয় কিন্তু আপোনালোকে হয়তো বেয়াও পাব পাৰে ভিডিঅ'বোৰ, সেইকাৰণে সিমানটো ভালকৈ দিয়া নাই। এইটো দেখিছে ইমানটো ডাঙৰ ডাঙৰ ব্ৰকলি, খুব কমেও 1 কেজি অকণমান পাৰ হৈ যাব, ইমানটো ডাঙৰ ডাঙৰ ব্ৰকলি হৈছে। সেইখিনিয়ে আৰু এইখিনি ব্ৰকলি আৰু সেই আগলৈ আছে অলপ, এইখিনি আছে আগৰ সেই পিনে এইটো ছাইডে থকাখিনি শেষ হৈ গ'ল ব্ৰকলি, ইয়াত অলপ আছে আৰু সেই আগলৈ অলপ আছে ব্ৰকলি, তাৰপৰা শেষ হ'বগৈ। তাৰপৰা বন্ধাকবি ছিজন আহিব, বন্ধাকবি দেখিলে অকণমান আগত ভিডিঅ'ত দেখাইছিলোঁ সেইখিনি আছেগৈ, তাৰপৰা শেষ হ'ব আৰু শাক বুলিবলৈ নাই। তাৰপৰা কচু লগোৱা হ'ব, কচু দিবলৈ আহোঁতে আপোনাক ভিডিঅ' কৰি দেখাম বাৰু কেনেকৈ আমি কচু দিওঁ। এইখিনি আলুখিনি দেখিছে নহয়, সেই আলুখিনি এই আলুখিনি আৰু দুদিনমানৰ পিছত গছ মৰিলে খানিবলৈ হ'বগৈ, তেতিয়াও এটা ভিডিঅ' বনাই দেখাম কিমানটো আলু গৈছে বা কেনেকুৱা হৈছে। আপোনালোকে আগৰ ভিডিঅ'কেইটাত দেখিছে গছবোৰ, আলু গছবোৰ বহুত ধুনীয়া হৈছিলে আৰু আলু কেনেকুৱা গৈছে সেইটো দেখাম। আৰু গাহৰিক আমি কেনেকৈ ব্ৰকলি পাত দিম বা কেনেকৈ খাই আপোনালোকে চাই লওক। এইখিনি ব্ৰকলি পাত দেখিছে, চাব ইয়াক দি দিছোঁ চাওক এনেকৈ খায় ব্ৰকলি পাত, কেঁচাকৈ দি দিলেও খাই যায়, সিজাকৈ দিলেও খায়, দেখিছে। এইখিনি আৰু এজনীয়ে গাহৰি আছেগৈ, বাকী দুটা বিকি দিলে। আৰু এইপিনে মাটিমাহখিনি থৈ দিছে, যোনখিনি উঘালি এইখিনি মাৰিলে বাৰু। ইয়াতে এইখিনি মাটিমাহ, পিনে এতিয়া ঘৰ আহি পাই গ'লোহি আৰু ঘৰ গাহৰিকেইটা দেখাইছোঁ। এইপিনে আছে এখন বাগানখন আমাৰ, গাহৰিকেইটা সেইপিনে চুকত বান্ধি থৈ দিয়া আছে। গাহৰিকেইটা গঁৰাল বনোৱা নাই বাৰু, লাহেকৈ বনাব। ইয়াত 3জনী মাইকী আছে, 2জনী সৰু হৈ আছে আৰু এজনী ঘাই দিয়াই থৈছে, দুজনী দেখাম এতিয়া। ইয়াত 2জনী বান্ধি থৈছে গাহৰি, এই 2জনীয়ে বেছি ডাঙৰ নাই হোৱাগৈ আপোনালোকে দেখিছে। আৰু এজনী সেই ঘৰটো ইটো পাই বান্ধি থৈ দিয়া আছে, ইজনী ইয়াতকৈ ডাঙৰ হয়, সেইজনী ঘাই দিয়াই থৈছে। আছে এজনী গাহৰি 2দিনমানৰ পিছত পোৱালি দিব ঘাই দিয়ালে। এজনী এইপিনে টিকু আছে, এজনী আৰু ঘৰত দেখাবলৈ তেনেকৈ বেলেগকৈ একো বস্তু নাই বাৰু। ঘৰত এই গাহৰি 3জনীয়ে আছে। খেতি বাতিবোৰতো আমাৰ চব শাক পাচলি এইবোৰ চেঁচা বিলত কৰে, ৰাতিপুৱাই দাদা আৰু পাপা যায়, তেনেকৈ তালৈ গুচি যায়গৈ, গাহৰি দানা দিয়ে আৰু শাকৰ খেতিত লাগে, তেনেকৈ লাগে। আৰু ঘৰত ফিচাৰীটো আছে, এইটো ইয়াত ডাঙৰকৈ, এইটো ইয়াত ডাঙৰ মাছ মেলি থৈছে বাৰু। তো আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে জনাব, কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা বেলেগ কণ্টেণ্টত আপোনালোকক লগ পাম, বেলেগ ধৰণৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম চেনেলটোত। আপোনালোকে কেনে পাইছে জনাব। তো আজিলৈ বাই বাই।